সো ফাইনালি মোৰ পাৰ্সেলটো আহি গ'ল এতিয়া মই এক্সাইটেড হৈ আছো আপোনালোকক দেখুৱাব কাৰণে আৰু যি সকলে মোক ফলো কৰে তেওঁলোকে জানে যে মই পাৰ্পলৰ বস্তু কিমান বেছি অৰ্ডাৰ দি থাকো আৰু ইয়াৰ ভিডিঅ'ছবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকো চাই যাওক মই বক্সটো ওপেন কৰিম লাহে লাহে মই ওপেন কৰিব ধৰিছো ইমান ধুনীয়া কৰি আৰু ইমান টাইটলি মানে পেকিং কৰি দি দিছে সেইটো কাৰণে মই ব্লেডেৰে ওপেন কৰিব লগা হৈছে ওপৰত চাব পাৰে কিমান ধুনীয়া কৰি দি দিছে যাতে ভিতৰৰ বস্তুবোৰ একো ড্যামেজ নহয় বিল হয় কি বস্তু অৰ্ডাৰ দিছিলো খেয়া বিল এটো হল প্লামৰ টোনাৰ হয় ভিটামিন সি টোনাৰ এটো মই এক্সট্ৰা কৰি আপোনালোকৰ লগত ৰিভিউ শ্বেয়াৰ কৰিম এটো NY লিপষ্টিক হয় এটো মই আপোনালোকৰ লগত অকমান পিছত মই ওপেন কৰি দেখুৱাই দিম এটো লিপষ্টিক হয় NY ৰে হয় তাৰ পিছত এটো মেবি নেল পলিশ হ'ব পাৰে ইয়াৰ পেকেজিংটো আপোনালোকে চাব পাৰে ইমান বেছি ধুনীয়া মই হেতু কাৰণে মানে পাৰ্পলৰ পৰা বস্তু অৰ্ডাৰ দি বিৰাতে বেছি ভাল পাওঁ ইমান ধুনীয়া কৰি মানে পেকিং কৰি দি দিয়ে চাই যাওক আপোনালোকে মই ওপেন কৰি গৈ আছো এটো এটা আনাদাৰ নেল পলিশ হয় এইবোৰ যে মই অৰ্ডাৰ দিছো এইবোৰ কিন্তু আপোনালোকৰ বাজেটৰ ভিতৰতে আহি যাব এটো ইমান মানে বেছি কষ্টলি নহয় এটো একদম মানে আপোনালোকৰ বাজেটৰ ভিতৰত আহি যায় ইমান মানে ধুনীয়া হয় চাই যাওক আপোনালোকে এটা কৰি এটো হল আনাদাৰ নেল পলিশ চেৰিৰ হয় তাৰ পিছত আৰু এটা নেল পলিশ হয় এটো চাই যাওক এটো ফেসিস কানাডাৰ হয় নেল পলিশ and last hole etu plamor toner etu মই এক্সট্ৰা কৰি আপোনালোকৰ লগত ভিডিও শ্বেয়াৰ কৰি দিম ইয়াৰ ৰিভিউটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম কেনেকুৱা কি হয় চাওক কিমান ধুনীয়া কৰি তলটো আনকি কিমান সেফলি দি দিছে মই টোটাল মই কেইটা বস্তু কিনিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো টোটাল মোৰ 8টা বস্তু হয় লিপষ্টিকটো মই ওপেন কৰিব ওলাইছো ইয়াৰ ওপৰতো প্লাষ্টিকেৰে পেকিং কৰি দিছে যাতে একো মানে ড্যামেজ নহয় ইমান ধুনীয়া কৰি দি দিছে এটো NY লিপষ্টিক হয় এটো ম্যাট লিপষ্টিক হয় এটো ব্রাউন কালাৰৰ হয় এটো কিন্তু খুবে ধুনীয়া হয় লিপষ্টিকটো and the next এটো এটা লিপষ্টিক হয় এটো NY লিপষ্টিক হয় ম্যাট লিপষ্টিক উইথ আর্গান অয়েল এটো লিপষ্টিক মোৰ ওয়ান অফ মাই ফেভাৰিট লিপষ্টিক হয় এটো মই ডেইলি ইউজৰ কাৰণে ইউজ কৰো এটো মোৰ অলৰেডি এটা আছিল এটো খেক হোৱা বাবে আৰু এটা অৰ্ডাৰ দি দিছো সেম কালাৰৰ হয় সেম ডিজাইনে হয় বহুত বেছি ধুনীয়া হয় এটো আপোনালোকে পাৰিলে অৰ্ডাৰ দি দিব and the next এটো চেৰিৰ নেল পলিশ হয় ব্ল্যাক কালাৰৰ তাৰ পিছত হল এটো ডার্ক ব্রাউন কালাৰৰ নেল পলিশ এটো NY হয় তাৰ পিছত আহিল নেক্সট ফেসিস কানাডাৰ এটো বেবি পিংক কালাৰ লিপষ্টিক হয় সৰি নেল পলিশ হয় তাৰ পিছত হল লাইট গোল্ডেন কালাৰৰ নেল পলিশ হয় এটো NY ৰে হয় and last এই দুটা মই পাৰ্পলৰ পৰা একদম ফ্ৰী পাইছো যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ